স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰ খবৰ ভাল বেয়াৰ মাজত চলিছোঁ, ভালো নহয় বেয়াও নহয়, দুয়োটাৰ মাজত আৰু টেবলেট খাই ভাল পাইছোঁ বৰ্তমান, অলপমান দে বেছি ভাল পোৱা নাই। আৰু এতিয়া ক'ত যাইছোঁ ভাবিব পাৰি, বেমাৰো হৈছে, ক'ত ফুৰিব যাই আছে এনেকৈ বুলি। মায়ে আৰু মই কি বুলি কয় এই মাছ চাওঁ, পিনপিনীয়া মাছ, এই হয়তো পানী হৈছে, কণ দি যাবি। আমি যাই আছোঁ শনি পূজাত, মানে আমাৰ ওচৰতে বিৰাট ডাঙৰ এখন শনি পূজা হয়, সেইকাৰণে মানে টেবলেট খাই হ'লেও ভাল কৰিছোঁ দেহাটোক। মানে এনে মোৰ ইমান সোনকালে বেমাৰ ভাল নহয়, বহুত দিন বিচনাই পাতি লাগব 8 দিন 10 দিন বিচনাত পৰি থাক, তেতিয়াই মানে বেমাৰ ভাল হয়। এতিয়া ভগৱানে চাগে যাৱাৰ কাৰণে ইমান সোনকালে ভাল কৰি দিছে, অলপমান সুস্থ হৈছোঁ। আৰু জ্বৰ হ'লে মানে মোৰ বহুত দিন বিচনাত পৰি থাকিব লাগে, সেনেকুৱা অৱস্থা হয়। আৰু দেখাই আছোঁ, বাকী কৈ আছোঁ, এখন শনি পূজাত ভাইৰেল গাৰ্ল কৰিশ্মা নাথকক মাতিছিল যোৱা 2 বছৰ আগত। আৰু কি হয় মানে ৰাতিপুৱাই গা চা ধুই, ৰাতিপুৱা মানে 4:30 মানত গা পা ধুই 2খন ৰুটি দি 2-1.5খন ৰুটি দি চাহ খাইছোঁ, খাই লৈ টেবলেট খাইছোঁ। তেতিয়া মানে এতিয়া সুস্থ সবল হৈ আহিছোঁ, আৰু নহ'লে এইখিনি খোজকাঢ়িব সক্ষম নহ'লোঁ মোৰ। আৰু সকলো মানুহ গেছি, আমিয়ে মানে আহিবা বাকী আছিল, আৰু আছে কিছু। কথা হ'ল কি, কৰিশ্মা নাথ যেতিয়া আহিছিল তেতিয়া বহুত দেৰিকৈ আহিছিল, আমি বহুত দেৰি ৰখছোঁ। আৰু ক'ত মানে মোৰ অসুখ হৈ আছে যিহেতু, সেইকাৰণে মানে ইমান সোনকালে আহিব ইচ্ছা নাছিল বোলো ৰখি থকাতকৈ। কিন্তু মানে আমাৰ বৌৰ মুখত গম পালোঁ, বৰদেউতাহঁতৰ বৌৰ মুখত, মানে গায়ক মানে নামতিটো পদ্ধতিটো আহিছে বোলে, বেলেগ নামতি পাতিছে আৰু আহিছে বোলে। আৰু আহিয়ে খিচাৰি খালোঁ, খাই লৈ নামত মানে সোমাইছোঁ। আৰু কিমান মানুহ দেখিছে না আপোনালোকে, বহুত মানুহ হৈছে, বাপৰে বাপ। মই গোটেইবিলাক দেখাই নাই, আধাহে দেখাইছোঁ মানুহ। ঘৰ বনাই গৈছিল থানা বেলখন আৰু জিলা হৈছে নলবাৰী অসম। আৰু মোৰ গুৰুজনা হৈছে আপোনালোকৰ সকলোৰে পৰিচিত মাননীয় শ্ৰীযুত মহেশ ডেকা ডাঙৰীয়াদেৱ। আৰু লগতে আমাৰ দলটিৰ নাম হৈছে ত্ৰিনয়ন নাগৰানন্দন। এই মৰ্চমা কৰিছিল এই জগতে আৰু এটি সম্পূৰ্ণ অনুষ্ঠান আমি আগবঢ়াইছোঁ। এই ল'ৰাজনে ইমান ধুনীয়াকৈ তালজোৰা বজাইছে, সেইবাবে ভিডিঅ' এটা কৰি থ'ব মন গ'ল, ভিডিঅ'টো কৰি ৰাখিলোঁ। নামনো কেনে হৈছে আপোনালোকেও চাওক মোৰ লগতে অলপমান। বাকী এই গাছডাল যে দেখিছে আগতে মানে পৰিছে, আৰু মোৰ সেইকাৰণে মানে অলপমান ভিডিঅ'ত প্ৰব্লেম হৈছে, মানে মোবাইলৰ আগতে হৈছে যে, সেইকাৰণে মানে ভালকৈ দেখা পোৱা নাই কিছু বস্তু। পাঠিকাগৰাকী বহুত পুৰস্কাৰ পালে, 1000-1200মান পুৰস্কাৰ পালে। আৰু ইয়াত যিমান দৰ্শক আছে সকলো মানুহে প্ৰশংসা কৰিছে। ছোৱালীজনীৰ মাতটো বহুত সৰু মাত হয়, সেইকাৰণে নামটো বেছি ভাল হৈছে। হয়তো মোবাইলত শুনিবৰ কাৰণে অলপমান ডাঙৰ শুনিছে, কিন্তু অৰিজিনেলকৈ বহুত ধুনীয়া মাতটো। আৰু ছোৱালীজনীৰ অলপ মানুহ অহংকাৰ নাই, এনি টাইম বহুত হাঁহিটো আছে, সেইকাৰণে মানে মানুহে চবেই ভাল পাইছে। আৰু মানে ভাল নোপোৱা মানুহ নাই, চব মানুহকে হহুৱাইছে, ভাল লাগিছে আৰু নাম ধৰা।
এইটো হৈছে শনি মন্দিৰটো আৰু মানে মানুহ নাই আৰু মন্দিৰটোত যিহেতু মই ঘৰমুৱা হৈছোঁ আৰু এইফালে এইখিনি নতুনকৈ বনাইছে প্ৰসাদ ভোগ থোৱাকৈ বৰষুণ আমি এতিয়া যাই আছোঁ ঘৰত প্ৰসাদ ভোগ খাই এনেই চৰ্দি হৈছে এতিয়া ভোগ খাই দিছোঁ ভাপকৈ খাহ পালোঁ মাথা চাথা কাপোৰ চাপোৰ গোটাই ভিজিছে বৰষুণ দি আছে যোৱাৰ সময়ত বৰষুণ আছিল সেইকাৰণে ছাতাটো নিয়া নাছিলোঁ বোলে প্ৰসাদ দেখিলোঁ পুৰা একচৰীয়া প্ৰসাদ আমাৰ 4টা মানুহৰ প্ৰসাদ তাৰপিছত এইফালে গোটেই উৎপাৰণ আৰু এইফালে ভোগ লৈছোঁ এইখিনি আৰু দেউতাই লৈছে এইখিনি চাওকচোন মন্দিৰৰ ভালকৈ গোটেইবিলাক দেখাই নহ'ল কাৰণ যিহেতু আমাৰ ঘৰৰ পৰা যাওঁতে দেৰি হৈছে মানে কি হ'ল যোৱা বছৰো বহুত দেৰিকৈ নাম পৰিৱেশন কৰিছিল তাৰে আগৰ বছৰ কৰিশ্মা আহিছিল বাৰু তাইও বহুত দেৰিকৈ নাম পৰিৱেশন কৰিছিল সেইকাৰণে ভাবিছোঁ অলপ দেৰিকৈ যাওঁ আৰু মোৰো গা অসুখ হৈ আছে যিহেতু সেইকাৰণে ইমান সোনকালে যায় ৰখি থাকিব ইচ্ছা নাই মাথা চাথা বিষ হৈ আছে মানে তথাপিও মানে টেবলেট খাই হ'লেও পূজা ইমান ওচৰতে পূজা অহা বছৰ চাব পাওঁ নে নাপাওঁ ঠিক নাই সেইকাৰণে মানে টেবলেট খাই হ'লেও মানে যাবৰ কাৰণে থিৰাং কৰিছোঁ আৰু সেনেকৈ মানে দেৰি হ'ল সেইকাৰণে মই ভালকৈ দেখাব নোৱাৰিলোঁ আৰু আগতে আমি মানে শনি মন্দিৰত যাব লাগিলে আমাৰ 6 গাঁৱত শনি মন্দিৰ আছিলে কিবা দিব লাগিলে কিবা খোৱা বস্তু দিব থাকিলে 6 গাঁৱত যাব লাগিছিলে কিন্তু এতিয়া আমাৰ ওচৰতে মন্দিৰটো হৈছে বহুত ভাল হৈছে আমাৰ কাৰণে বিশেষকৈ আমাৰ বুলি নকওঁ বহুত দূৰত আমাৰ পৰা বহুত দূৰৰ মানুহো এতিয়া 6 গাঁৱত যাব নালাগে আমাৰ ওচৰৰ মন্দিৰতে মানে ভোগ প্ৰসাদ দিয়ে আৰু বহুত সুবিধা হৈছে মন্দিৰটোৰ পৰা আৰু ডাঙৰকৈ পূজা কৰিবা হ'ল আৰু পূজা কৰিবা মোটামুটি 8-9 বছৰমান হ'ল মন্দিৰটো স্থাপিত হ'বা বেছি বছৰ হোৱা নাই আমি জানিছোঁ আৰু মন্দিৰটো স্থাপিত কেতিয়া হৈছে তাৰপিছত কি হ'ল মোৰ গা বহুত বেয়া এতিয়া অলপমান মাতটো ভাল পাইছে ভাল শুনিছে নাজানো তাৰপিছত এতিয়া ভোগ খাম ভোগ খাই পেলাই আৰু ৰাতিলৈকে জ্বৰ উঠিব মই জানো কাৰণ এইবিলাক ঠাণ্ডা বস্তু মোৰ ভোগ প্ৰসাদ এই দুটা বস্তুৰ ভিতৰত ভোগটো মোৰ বহুত প্ৰিয় কি ক'ম মই এইবিলাক মই ভোগখিনি যে দেখাইছোঁ এইখিনি মানে ময়ে লৈছোঁ আৰু মই মানে ভোগ ইমানেই ভাল পাওঁ কি ক'ম আৰু লাজ নকৰোঁ আৰু দিছে বহুত গতিকে মই অলপমান বেছিকৈ আনিছোঁ মই খাবৰ কাৰণে বহুত ভাল পাওঁ তাতে বেছি নাখালোঁ আৰু সেইকাৰণে মই অলপমান বেছিকৈ লৈছোঁ ঘৰত খাম বুলি আৰু মই মানে ইমানেই ভাল পাওঁ আপোনালোকে লাজ নিদিব মই ভোগ বহুত ভাল পাওঁ প্ৰসাদ কিন্তু এনেকৈ মুখতে নিদিওঁ প্ৰসাদৰ নাৰিকলখিনি মানে মুখত দিওঁ আৰু সেনেকুৱা এইটো শনি পূজা আৰু মাই মানে মই কৈছোঁ আৰু মায়ে পিন্ধিছে নীলা কাপোৰ মই পিন্ধিছোঁ ক'লা আৰু ৰঙা কাপোৰ মানে ইমান শ্বৰ্টো নহয় ফ্ৰক আৰু পিন্ধিছোঁ ক'লা আৰু ৰঙা আছে তাৰপিছত শনি বাবাতে আৰু ক'লা আৰু নীলা কাপোৰ লাগে আৰু মানে শনি পূজা কৰিলে আৰু আমি কিন্তু ভাবা নাই মানে সেনেকৈ মিলে পিন্ধা নাই আৰু যে শনি পূজাৰ কাৰণে এনেকুৱা ৰঙৰ কাপোৰ পিন্ধি যাম হঠাৎ মানে মিলি গৈছে চাওকচোন ভগৱানে কিমান মিলাইছে তাৰপিছত যেতিয়া মানে কাপোৰখিনি পিন্ধিছোঁ তেতিয়াই মানে মায়ে কৈছে আৰু শনি বাবাৰ পূজাত নীলা কাপোৰ বা ক'লা কাপোৰ লাগে যে আমি দুটা সেনেকৈ পিন্ধিছোঁ যে সেনেকৈ বুলি কিন্তু আমি ওলাওঁতে মানে কাপোৰখিনি ওলাই পেলাই পিন্ধাওঁতে আমি মানে সেনেকৈ গম পোৱা নাছিলোঁ পিন্ধাৰ পিছতে আৰু গম পাইছোঁ কিমান মিলাইছে ভগৱানে বাকী যাই লওক আপোনালোকে ক'ব পাৰে যে মই কপালত ফট কিয় লোৱা নাই পূজাত যায়ো মানে কি হ'ল একেদিন গা চা অসুখ হৈ আছে সেইকাৰণে মানে ভাল লগা নাই আৰু গা চা মাহাত অলপমান কি ক'ম আৰু মানে মোৰ মাথাটো বহুত লেতেৰা হৈ আছে মই ধুও নেকি কাৰণ গা চা বহুত বেয়া সেইকাৰণে মানে মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে ইচ্ছা নাগল মই বাহিৰৰ পৰা ভগৱানক সেৱা জনাইছোঁ আৰু মানে যাব পালে মানে মনটো ভাল লাগে সেইকাৰণে আৰু গ'লোঁ বাকী জানা হওক ভিডিঅ'টো চাই কেনেকুৱা পালে লাষ্টলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ কি দেখাইছোঁ কি দেখা নাই নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আই লাভ ইউ গাইজ লগ পাম নেক্সট এটা ভিডিঅ' তেতিয়ালৈকে এইটো ভিডিঅ' কণ্টিনিউ কৰি থাকিব আৰু কিবা যদি ভুল হৈছে ভুল কোৱা গৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু মোক দেখি গম পাইছিলে মোক বেমাৰী লাগিছিলে